ভগৱান বিষ্ণুৰ 10টা প্ৰধান বা মুখ্য অৱতাৰৰ ভিতৰত ষষ্ঠ অৱতাৰ, যাক আমি 8জন চিৰঞ্জীৱীৰ ভিতৰত এজন চিৰঞ্জীৱী হিচাপে গণ্য কৰোঁ, যি ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য আৰু কৰ্ণৰ দৰে মহান বীৰসমূহৰ অস্ত্ৰ শিক্ষাৰ গুৰু আছিলে আৰু যিয়ে শিশুকালতে নিজৰ দেউতাকৰ কথা ৰক্ষা কৰিবৰ কাৰণে নিজৰ মাতৃক হত্যা কৰিছিলে। হয় বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি পৰশুৰামৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম দিব্যজ্যোতি নাথ আৰু আপোনালোকে চাইছে দিব্যজ্যোতিছ ব্লগ। বন্ধুসকল, ইয়াৰ আগৰ যিটো আমাৰ এপিছ'ড আছিলে সেই এপিছ'ডটোত আমি চন্দ্ৰবংশীয় ৰজা পুৰুৰৱৰ বিষয়ে আলোচনা কৰিছিলোঁ। এই পুৰুৰৱৰ বংশতে আমি পুৰুৰৱৰ পৰা 6জনকৈ সন্তানৰ জন্ম হোৱা বুলি উল্লেখ কৰিছিলোঁ আৰু এই 6জন সন্তানৰ ভিতৰত বিজয় নামৰ যিজন সন্তান আছিলে, এই বিজয়ৰ বংশতে গাধী নামৰ এজন পৰম পৰাক্ৰমী ৰজাৰ জন্ম হয়। এই গাধী ৰজাৰ সৰ্বপ্ৰথম এজন কন্যা সন্তানৰ জন্ম হয়, যাৰ নাম সত্যৱতী। সত্যৱতী যেতিয়া বিয়াৰ বয়স হয় সেইখিনি সময়ত ঋচিকা নামৰ এজন ঋষিয়ে গাধী ৰজাৰ ওচৰত বিবাহৰ প্ৰস্তাৱ লৈ আহে। আনফালেদি বন্ধুসকল, যিহেতু গাধী এজন খুবেই পৰম পৰাক্ৰমী আৰু তেখেতৰ নাম সকলো ঠাইতে বিয়পি পৰা ৰজা আছিলে, তেখেতে নিজৰ কন্যাক এজন ঋষিলৈ বিয়া দিবৰ কাৰণে তেখেতৰ ইচ্ছা নাছিলে। গতিকে তেখেতে ঋচিকা ঋষিক ক'লে, মই যিহেতু এজন খুবেই সম্ভ্ৰান্ত ৰজা, মোৰ নাম সকলোৱে জানে, গতিকে মই মোৰ জীয়ৰীক তোমালৈ বিয়া দিয়াৰ আগতে তুমি যদি মোক যৌতুক হিচাপে 1000 ঘোঁৰা দিব পাৰা, যাৰ এখন কাণ ক'লা ৰঙৰ হয়, তেতিয়াহ'লে মই নিশ্চয়কৈ মোৰ জীয়ৰীক তোমালৈ বিয়া দিম। বন্ধুসকল, ঋচিকা ঋষিয়ে গাধী ৰজাৰ পৰা এই কথাটো শুনি এই কথাটো গৈ বৰুণ দেৱতাক কয়। বৰুণ দেৱতাক কোৱাৰ পিছত বৰুণ দেৱতাই 1000 ঘোঁৰা ঋচিকা ঋষিক দি দিয়ে আৰু যাৰ এখন কাণ ক'লা ৰঙৰ হয়। আৰু এই ঘোঁৰা যৌতুক হিচাপে ঋচিকা ঋষিয়ে গাধী ৰজাক দিয়ে, যাৰ ফলত গাধী ৰজাৰ জীয়েক সত্যৱতী আৰু ঋচিকা ঋষিৰ মাজত বিয়া সম্পন্ন হয়। বন্ধুসকল, বিয়াৰ পিছত ঋচিকা ঋষিৰ ঘৈণীয়েক সত্যৱতী যেতিয়া কনচিভ কৰে, অৰ্থাৎ প্ৰেগনেণ্ট হয়, সেই একে সময়তে গাধী ৰজাৰ ঘৈণীয়েক আকৌ পুনৰ প্ৰেগনেণ্ট হয়, অৰ্থাৎ মাক আৰু জীয়েক একেলগে কনচিভ কৰে আৰু প্ৰেগনেণ্ট হয়। চ' সেইখিনি সময়ত ঋচিকা ঋষিয়ে নিজৰ ঘৈণীয়েক সত্যৱতী আৰু শাহুৱেকৰ ভাল সন্তান জন্ম হ'বৰ কাৰণে এটা তাৰমানে পূজা অৰ্চনা কৰে, য'ত তেখেতে দুটাকৈ প্ৰসাদ প্ৰস্তুত কৰে। এটা হৈছে ঘৈণীয়েকৰ কাৰণে আৰু আনটো হৈছে শাহুৱেকৰ কাৰণে। ঘৈণীয়েকৰ কাৰণে অৰ্থাৎ সত্যৱতীৰ কাৰণে যিটো প্ৰসাদ প্ৰস্তুত কৰে, তাত তেখেতে এজন ব্ৰাহ্মণ সন্তান জন্ম হ'বৰ কাৰণে তেখেতে মন্ত্ৰপাঠ কৰে। ঠিক তেনেকৈ শাহুৱেকৰ কাৰণে যিটো প্ৰসাদ প্ৰস্তুত কৰে, সেই প্ৰসাদটোত এজন ভাল ক্ষত্ৰিয় সন্তান জন্ম হ'বৰ কাৰণে তেখেতে মন্ত্ৰপাঠ কৰে। পূজা অৰ্চনা কৰি প্ৰসাদ প্ৰস্তুত কৰি হোৱাৰ পিছত ঋচিকা ঋষিয়ে সেই প্ৰসাদ ভাগ আনি এঠাইত থয় আৰু তেখেতে গা ধুবৰ কাৰণে নদীৰ ফালে গুচি যায়। এইখিনি সময়তে ঋচিকা ঋষিৰ ঘৈণীয়েকে আৰু তেখেতৰ শাহুৱেকে আহি পেলাই যেতিয়া দেখিলে যে অলৰেডি প্ৰসাদটো প্ৰস্তুত কৰা হৈ গৈছে, গতিকে তেখেতলোকে দুইটা প্ৰসাদৰ এটা ভাগ সত্যৱতীয়ে খায় আৰু আন এটা ভাগ মাকক খাবলৈ দিয়ে। কিন্তু এইখিনিতে এটা ডাঙৰ ভুল হৈ যায়। যিটো প্ৰসাদ সত্যৱতীৰ কাৰণে প্ৰস্তুত কৰা আছিলে, সেইটো সত্যৱতীৰ মাকে খায়। আনফালেদি সত্যৱতীৰ মাকৰ কাৰণে যিটো প্ৰসাদ তৈয়াৰ কৰা হৈছিলে, সেইটো প্ৰসাদ সত্যৱতীয়ে খায়। চ' পিছত আহি যেতিয়া ঋচিকা ঋষিয়ে যেতিয়া দেখা পালে যে যিটো প্ৰসাদ তেখেতে ঘৈণীয়েকৰ কাৰণে প্ৰস্তুত কৰিছিলে, সেইটো শাহুৱেকে খালে আৰু যিটো শাহুৱেকৰ কাৰণে আছিলে সেইটো ঘৈণীয়েকে খালে, তেতিয়া ঋচিকা ঋষিয়ে কৈছে এইটো ডাঙৰ ভুল হৈ গ'ল। তেতিয়া সত্যৱতীয়ে ঋচিকা ঋষিক সোধে যে ইয়াৰ পৰিণাম কি হ'ব। তেতিয়া ঋচিকা ঋষিয়ে কয় যে তোমাৰ মাৰ পৰা যিটো সন্তান জন্ম হ'ব, সেই সন্তানজন এজন ব্ৰাহ্মণ সন্তান জন্ম হ'ব। আনফালেদি তোমাৰ পৰা যিজন সন্তান জন্ম হ'ব, সেইজন এজন ঘোৰ ক্ষত্ৰিয় সন্তানৰ জন্ম হ'ব। তেতিয়া সত্যৱতীয়ে কয় যে মই এজন ব্ৰাহ্মণৰ ঘৈণীয়েক হিচাপে মোৰ পৰা ক্ষত্ৰিয় সন্তান জন্ম হয়, তেতিয়াহ'লে এইটো খুব বেয়া কথা হ'ব। গতিকে আপুনি ইয়াৰ নিৰাময়ৰ কাৰণে মোক কিবা এটা উপায় দিয়ক। তেতিয়া ঋচিকা ঋষিয়ে কয়, ঠিক আছে, তোমাৰ সন্তানজন এজন ব্ৰাহ্মণ সন্তানেই জন্ম হ'ব, কিন্তু তোমাৰ সন্তানৰ পিছত তাৰমানে সেই সন্তানৰ পৰা যি সন্তান জন্ম হ'ব, সেই সন্তানজন এজন ক্ষত্ৰিয় সন্তান জন্ম হ'ব। পিছলৈ গাধী ৰজাৰ ঘৈণীয়েকৰ পৰা যিজন সন্তান জন্ম হয়, সেইজন সন্তানৰ নাম হৈছে বিশ্বামিত্ৰ। বিশ্বামিত্ৰ এজন ৰজাৰ সন্তান হিচাপে ৰজা হিচাপে জন্ম হ'লেও তেখেত পিছলৈ এজন ব্ৰাহ্মণলৈ কনভাৰ্ট হৈ যায়। আৰু ঠিক তেনেকৈ গাধী ৰজাৰ জীয়েক সত্যৱতী আৰু ঋচিকা ঋষিৰ মাজত যিজন সন্তান জন্ম হয়, সেইজনৰ নাম হৈছে যমদগ্নি। বন্ধুসকল, যমদগ্নি ঋষি ডাঙৰ হোৱাৰ পিছত তেখেতে ৰেণুকাৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেখেতলোকৰ মাজত 5টাকৈ সন্তানৰ জন্ম হয়। আৰু এই 5টা সন্তানৰ ভিতৰত আটাইতকৈ যিজন সৰু সন্তান আছিলে, সেইজনৰ নাম হৈছে পৰশুৰাম। বন্ধুসকল, পৰশুৰামৰ মাতৃ হত্যাৰ যিটো কাহিনী আছে, সেইটো সকলোৱে যিহেতু জানে, সেই কাহিনীটো মই খুব বেছি বহলকৈ আৰু নকওঁ, তথাপি মই থুলমূলকৈ কথাটো কৈ দিওঁ। পৰশুৰামৰ মাক অৰ্থাৎ যমদগ্নি ঋষিৰ ঘৈণীয়েক ৰেণুকা, তেখেতে এবাৰ নদীত পানী তুলিবলৈ যাওঁতে এজন গন্ধৰ্ব ৰজাই বিভিন্ন অপ্সৰাৰ সৈতে জলক্ৰিয়া কৰি থকা দেখা পায়। ৰেণুকাৰ সেই ৰজাজনৰ প্ৰতি তাৰমানে প্ৰেম ভাৱ জাগ্ৰত হয় আৰু তেখেতৰ প্ৰতি মেণ্টেলি এক প্ৰকাৰ এডাল্টাৰী আৰম্ভ হৈ যায়। আৰু এই ঘটনাটো চাই থাকোঁতে তাৰমানে গন্ধৰ্ব ৰজাজনক চাই থাকোঁতে বহুত সময় অলৰেডি নদীৰ পাৰতে পাৰ হৈ যায়। আৰু পিছলৈ যেতিয়া ৰেণুকা যেতিয়া ঘৰলৈ আহে, সেইখিনি সময়ত অলৰেডি
যমদগ্নি ঋষিৰ পূজাৰ সময় পাৰ হৈ যায় আৰু পূজাৰ সময় পাৰ হৈ যোৱাৰ কাৰণে যমদগ্নি ঋষিয়ে গোটেই ঘটনাটো গম পায় যে কিহৰ কাৰণে মানে ঘৈণীয়েকৰ ইমান দেৰি হ'ল নদীৰ পাৰত সেই কথাটোৰ কাৰণে যমদগ্নি ঋষি বহুত খং উঠে আৰু যমদগ্নি ঋষিয়ে নিজৰ সন্তানকেইজনক মাতি আনি কয় যে তোমালোকৰ মায়ে যিটো পাপ কাম কৰিছে এই পাপ কামটোৰ কাৰণে তোমালোকে শাস্তি হিচাপে তোমালোকে তোমাৰ মাক হত্যা কৰা সো প্ৰথম চাৰিজন যিজন সন্তান আছিল তেখেতলোকে এই পাপ কামটো নকৰো বুলি তেখেতলোকে পিছুৱাই যায় আৰু যমদগ্নি ৰজাই খঙতে তেখেতলোকক অভিশাপ দিয়ে যে তোমালোকে যেহেতু মোৰ কথা নাই মানা গতিকে তোমালোকৰ যেটো হিউম্যান কনসিয়াসনেস হেতু সম্পূৰ্ণৰূপে শেষ হৈ যাব তোমালোকে বাকি জীৱ-জন্তুবিলাকৰ দৰে জীৱ-জন্তুৰ দৰে তোমালোকে ব্যৱহাৰ কৰিবা পৰশুৰামে তেতিয়া ক'লে যে দেউতা ঠিক আছে তুমি যিটো কোৱা মই তাকে কৰিম দেউতাকে ক'লে যে তুমি তোমাৰ মাক হত্যা কৰা আৰু তেতিয়া পৰশুৰামে হাতত কুঠাৰখন লৈ নিজৰ মাকক হত্যা কৰে যমদগ্নি ঋষিয়ে পুতেক পৰশুৰামৰ এই কামত খুবেই সন্তুষ্ট হয় আৰু পৰশুৰামক কয় মই তোমাৰ কামত খুবেই সন্তুষ্ট হৈছো আৰু তুমি কি বিচাৰা কোৱা তেতিয়া পৰশুৰামে নিজৰ দেউতাক যমদগ্নি ঋষিক কয় যে ঠিক আছে আপুনি যদি মোক বৰ দিম বুলি ভাবিছে তেতিয়া হলে এটা বৰ দিয়ক যে মোৰ মাক পুনৰ আপুনি জিয়াই তুলক আৰু লগতে মোৰ ককাইদেউ চাৰিজন যি সকলক আপুনি অভিশাপ দিছে সেই সকলক আপুনি পুনৰ উজ্জীৱন কৰি তুলক যমদগ্নি ঋষিয়ে এই কথাত সন্তুষ্ট হ'ল আৰু তেখেতে পুনৰ অভিশাপ যি দিছিলে সন্তান কেইজনক সেই অভিশাপ ঘূৰাই লয় আৰু মাকক পুনৰ উজ্জীৱিত কৰি তোলে বন্ধুসকল পৰশুৰামৰ মাতৃ হত্যাৰ কাহিনীটো মই আপোনালোকৰ আগত থুলমূলকৈ ক'লো এতিয়া আমি যিটো কাহিনী কম হেতু পৰশুৰামে কিদৰে ক্ষত্ৰিয়সকলক ধ্বংস কৰিছিলে বা নিৰ্মূল কৰিছিলে বন্ধুসকল যমদগ্নি ঋষিৰ এজনী গাইগৰু আছিল গাইগৰুজনীৰ নাম হৈছে কামধেনু এই কামধেনু গাইগৰুজনী তেখেতৰ ঘৈণীক ৰেণুকা পাঁচজনকৈ পুত্ৰ সন্তানৰ সৈতে যমদগ্নি ঋষিয়ে এখন আশ্ৰমত বাস কৰিছিলে যমদগ্নি ঋষি যিখন আশ্ৰমত বাস কৰিছিলে সেই আশ্ৰমখন কৰ্তব্যবীৰ অৰ্জুন নামৰ এজন ৰজাৰ টেৰিটৰীৰ ভিতৰত আছিল নিজৰ সীমাৰ ভিতৰত আছিল আৰু এই কৰ্তব্যবীৰ অৰ্জুন নামৰ যিজন ৰজা আছিল সেই ৰজাজনৰ ক্যাপিটেল অৰ্থাৎ ৰাজধানীৰ নাম আছিল মহিষ্মতি মহিষ্মতি ৰাজ্যখনৰ ৰজা কৰ্তব্যবীৰ অৰ্জুন নামৰ যিজন ৰজা আছিল তেখেত এদিন বনৰ মাজত ঘূৰি ঘূৰি আহি যমদগ্নি ঋষিৰ যিখন আশ্ৰম আছিল সেই আশ্ৰমখন পায় আৰু তাতে কিছু সময় জিৰণিৰ বাবে ৰয় ঋষি যমদগ্নিৰ ঘৈণীক ৰেণুকাই কামধেনু নামৰ যিজনী গাইগৰু আছিল এই গাইগৰুৰ গাখীৰেৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি ৰজা কৰ্তব্যবীৰ অৰ্জুন আৰু তেখেতৰ লগত যিসকল আহিছিল তেখেতলোকক সুন্দৰকৈ সাৰ্ভ বা সেৱা শুশ্ৰূষা কৰে ৰজা এই সেৱা শুশ্ৰূষাত খুবেই সন্তুষ্ট হয় আৰু এই যিজন কামধেনু নামৰ যিজনী গাইগৰু আছিল এই গাইগৰুজনীৰ প্ৰতি তেখেতৰ চকু পৰে যমদগ্নিয়ে কয় যে চাওক মোৰ এজনী গাইগৰু আছে আৰু এই গাইগৰুজনীয়ে মই নিজৰ পৰিয়ালটো পোহপাল দি আছো তো আপোনাক যদি মই গাইগৰুজনী দি দিওঁ তেতিয়া হলে মই পৰিয়ালটো কেনেদৰে পোহিম যমদগ্নি ঋষি এইটো কথাত তাৰমানে ৰজাৰ অলপ তাৰমানে বেয়া লাগে তেখেতে যমদগ্নি ঋষিক কয় যে ঠিক আছে তুমি যদি মোক এনেদৰে মৰম চেনেহে নিদিয়ে তেতিয়াহ'লে মই জোৰ জবৰদস্তি কৰি ল'ব লাগিব এনেদৰে কৈ মানে জোৰ কৰি গাইগৰুজনী নিজৰ সৈন্য লগাই ৰজা কৰ্তব্যবীৰ অৰ্জুনে মহিষ্মতি নিজৰ দেশলৈ লৈ গুচি যায় ঋষিৰ যি পাঁচজন সন্তান আছিল সিহঁতে কিহৰ কাৰণে ফলমূল গোটাবৰ কাৰণে হওক বা বিভিন্ন শিকাৰৰ কাৰণে হওক সিহঁতে বনৰ মাজত গৈছিল আৰু এই কথাটো গম নাপালে যেতিয়া সন্ধিয়া সময়ত তেখেতলোকে উভতি আহে তেতিয়া ঘৰত আহি গম পায় যে কৰ্তব্যবীৰ অৰ্জুন নামৰ ৰজাজনে কি কৰে তেখেতলোকৰ গাইগৰুজনী লৈ গুচি যায় আৰু এই কথাটোত পৰশুৰামৰ ভীষণ খং উঠে আৰু তেখেতে হাতত কুঠাৰখন লৈ মহিষ্মতি ৰাজ্যৰ ফালে গতি কৰে আৰু পিছত গৈ মহিষ্মতি ৰাজ্যত কৰ্তব্যবীৰ অৰ্জুনৰ পৰা তেখেতৰ গাইগৰুজনী বিচাৰে যে আমাৰ গাইগৰুজনী তুমি উভতাই দিয়া আনফালে কৰ্তব্যবীৰ অৰ্জুনে এই কথাটো নামানে আৰু যুদ্ধৰ কাৰণে দুইজন সাজু হয় পিছত এই যুদ্ধত পৰশুৰামে কৰ্তব্যবীৰ অৰ্জুনক হত্যা কৰি পেলাই আৰু নিজৰ গাইগৰুজনী পুনৰ নিজৰ ঘৰলৈ লৈ আহে কিন্তু বন্ধুসকল পৰশুৰামৰ এই কাৰ্যৰ কাৰণে ঋষি যমদগ্নি অৰ্থাৎ দেউতাক খুবেই অসন্তুষ্ট হয় আৰু তেখেতে কয় চোৱা এজন ব্ৰাহ্মণ হত্যা খুবেই ডাঙৰ পাপ এই পৃথিৱীত খুব ডাঙৰ পাপ কিন্তু এজন ৰজাক হত্যা কৰা বা এজন ক্ষত্ৰিয়ক হত্যা কৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পাপ আৰু যেটো তুমি কৰি পেলালা গতিকে তুমি এই পাপৰ পৰাচিত্ৰৰ কাৰণে তুমি এক বছৰৰ কাৰণে তুমি বিভিন্ন তীৰ্থ ভ্ৰমণ কৰিব লাগিব দেউতাকৰ কথা মানি পৰশুৰামে এক বছৰৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তীৰ্থ ভ্ৰমণৰ কাৰণে পৰশুৰাম গুচি যায় সো ইয়াৰ পিছৰ যেটো ঘটনা হয় কৰ্তব্যবীৰ অৰ্জুনৰ যি সন্তানসমূহ আছিল এই সন্তানসমূহে ঋষি যমদগ্নি ঋষিৰ যিখন আশ্ৰম আছিল সেই আশ্ৰমখনত পুনৰ আহে আৰু যমদগ্নি ঋষিক প্ৰতিশোধ পৰায়ণমূলকভাৱে হত্যা কৰিছে তেখেতলোক গুচি যায় সন্ধিয়া সময়ত যেতিয়া পৰশুৰামকে আদি কৰি পাঁচজন সন্তান যেতিয়া উভতি আহি যেতিয়া দেখা পায় যে তেওঁলোকৰ দেউতাকক হত্যা কৰিছে আৰু ৰেণুকাই গোটেইখিনি কথাত তেওঁলোকক কৈ দিয়ে পৰশুৰামৰ পুনৰ খং উঠে আৰু তেখেতে পুনৰ হাতত কুঠাৰ তুলি লয় আৰু এবাৰ মহিষ্মতিৰ ফালে পুনৰ তেখেতে যুদ্ধৰ কাৰণে আগুৱাই যায় পৰশুৰামে ৰজা কৰ্তব্যবীৰ অৰ্জুনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰি তেখেতলোকক হত্যা কৰে আৰু সম্পূৰ্ণৰূপে সেই বংশটো নিৰ্মূল কৰি পেলায় ইয়াৰ পিছত ভাগৱত পুৰাণত উল্লেখ কৰা মতে পৰশুৰামে
21 বাৰৰ কাৰণে যুদ্ধ কৰে আৰু 21 বাৰে বিভিন্ন ধৰণৰ ৰজাৰ সৈতে যুদ্ধ কৰি সম্পূৰ্ণৰূপে উত্তৰ ভাৰতৰ বহুতো ৰাজ্যত ক্ষত্ৰিয় বংশটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰি পেলায় বন্ধুসকল পৰশুৰামে এনেদৰে ক্ষত্ৰিয়সকলক ধ্বংস কৰাৰ পিছত সেই ৰাজ্যবোৰ পৰশুৰামৰ নিজৰ অধীনলৈ আহে আৰু পিছত তেখেতে কি কৰে সেই ৰাজ্যবোৰ বিভিন্ন ব্ৰাহ্মণৰ মাজত বিতৰণ কৰি দিয়ে আৰু ব্ৰাহ্মণসকলক সেই ৰাজ্যবোৰ চম্ভালিবৰ কাৰণে দি দিয়ে এই ব্ৰাহ্মণসকল আৰু যিসকল ৰজাৰ মৃত্যু হৈছিল তেখেতলোকৰ ঘৈণীয়েকসকলৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ পৰশুৰামে আদেশ দিয়ে বা হুকুম দিয়ে আৰু ইয়াৰ ফলত তেখেতলোকৰ মাজত ক্ষত্ৰিয়ৰ ঘৈণীয়েক আৰু ব্ৰাহ্মণসকলৰ মাজত যিবোৰ সন্তানৰ জন্ম হৈছিল সেই সন্তানসমূহ পিছত ৰজা পাতি দিয়া হয় আৰু তেনেদৰে ক্ষত্ৰিয় বংশবোৰ পুনৰ উজ্জীৱন কৰা হৈছিল পৰশুৰামে ব্ৰাহ্মণসকলক ব্যৱহাৰ কৰি কেনেদৰে ক্ষত্ৰিয় বংশৰ পুনৰ উজ্জীৱন কৰাইছিল এই কথাটো ভাগৱত পুৰাণৰ লগতে মহাভাৰততো সুন্দৰকৈ উল্লেখ কৰা আছে বন্ধুসকল এই সকলোবোৰ কৰ্মকাণ্ডৰ পিছত পৰশুৰামৰ অৱশেষত মহেন্দ্ৰগিৰি নামৰ যিটো পৰ্বত আছে সেই পৰ্বতৰ ফালে নিজকে ৰাওনা কৰে আৰু তেখেতে মহেন্দ্ৰগিৰি নামৰ সেই পৰ্বততে গৈ মহাদেৱ অৰ্থাৎ পৰম শিৱৰ আৰাধনাত তেখেতে ব্ৰতী হয় ইয়াৰ পিছত পৰশুৰামৰ কি হয় বা তেখেতৰ মৃত্যু হয় নহয় তাৰ কোনো উমান পোৱা নাযায় সেই গতিকে পৰশুৰামক 8জন চিৰঞ্জীৱীৰ ভিতৰত এজন চিৰঞ্জীৱী হিচাপে গণ্য কৰা হয় অৰ্থাৎ তেখেতৰ কেতিয়াও মৃত্যু হৈছে বুলি কোনো ধৰণৰ তথ্য বা উমান পোৱা নাযায় বন্ধুসকল পৰশুৰামৰ বিষয়ে এইখিনি থুলমূলকৈ জানিবলগীয়া কথা বুলি মই ভাবিলোঁ আৰু আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ যিসকলে ভিডিঅ'টো ভাল পালে তেখেতলোকে লাইক আৰু কমেণ্ট কৰি দিব ইয়াৰ পিছত আমাৰ যিটো নেক্সট ভিডিঅ' আহিব সেই ভিডিঅ'টোত আমি ৰজা পুৰুৰবাৰ প্ৰথম সন্তান যে আয়ু আছিলে এই আয়ুৰ বিষয়ে আমি পুনৰ আৰম্ভ কৰি লৈ যাম কাৰণ এই বংশৰ পৰা পিছত কুৰু বংশ আৰু যদু বংশৰ গৈ সৃষ্টি হৈছে গতিকে আমাৰ যিটো নেক্সট ভিডিঅ' হ'ব সেই ভিডিঅ'টোত আমি আয়ু বংশৰ পৰা আৰম্ভ কৰিম সো ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ নমস্কাৰ